হাই বন্ধু-বান্ধৱীসকল, আজি বনাবলৈ ওলাইছোঁ পোলাও লগতে চিকেন। এতিয়া আমি চিকেনখিনি বনাই ল'ম। এয়া দেখিছে অলপমান নহৰু বটা আছিলে, তাত আমি হালধি 1.5 চামুচ দিলোঁ। এয়া জিৰা পাউডাৰ 1.5 চামুচ দিলোঁ। মাংস আছে আমাৰ আধা কেজি। পোলাওটো আমি কুকাৰত বনাম। কেনেকৈ ধুনীয়াকৈ পোলাওখিনি হৈছে আপোনালোকে নিজেই বনাই চালে গম পাব। এয়া আমি মিট মছলা দিলোঁ 1.5 চামুচৰ জোখাৰে। মছলাখিনি আমি এটা বাতিত এনেদৰে লৈ পেলাই পানী দি অলপ গুলি ল'ম। ডাইৰেক্ট মছলাখিনি ভাজি নলওঁ। এয়া আমাৰ জলকীয়া গুড়ি দি দিলোঁ, অকণমান দিছোঁ কালাৰটো আহিবৰ কাৰণে। বাকী জ্বলাটোৰ কাৰণে আমি কেঁচা জলকীয়া ফালি দিম। এয়া দেখিছে পানী অলপ দি দিছোঁ। আনফালে কেৰাহীখন গৰম হ'বলৈ দিছোঁ। তেলখিনি দি পেলাই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেজপাত 3 খিলা দি দিছোঁ। তেজপাতখিনি অকণমান ফুটোতে আমি পিঁয়াজখিনি দি দিছোঁ। প্ৰায় ডাঙৰ চাইজৰ 4 চামুচ পিঁয়াজ আমি কুটি লৈছোঁ। পিঁয়াজটো যদি সৰহ হয় তেতিয়া গ্ৰেভিটো ধুনীয়া হয়। মিহি মিহিকৈ কুটি লৈছোঁ পিঁয়াজখিনি। এয়া দেখিছে পিঁয়াজটো অকণ ৰঙচুৱা হৈ লৈ ভাজি ল'ম। আমি জুইত বনাইছোঁ, আপোনালোকে গেছতো বনাই খাব পাৰে। জুইত সোৱাদটো বৰ ধুনীয়া হয়, মই প্ৰায় জুইতেই বনাওঁ। এয়া দেখিছে পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজৰ পৰিমাণটো সৰহকৈ দিছোঁ, গ্ৰেভিটো ধুনীয়া হয় তেতিয়া। এয়া দেখিছে পিঁয়াজখিনি অকণ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু আনফালে আমাৰ এয়া চিকেনখিনি ৰেডি হৈ গৈছে। এয়া দেখিছে আলু কাটি লৈছোঁ, প্ৰায় ডাঙৰ চাইজৰ 3টা আলু। এয়া বিলাহী 2টা আৰু আনফালে এয়া গাজৰ আৰু মটৰ আমি পোলাওখিনিৰ বাবে ৰেডি কৰি লৈছোঁ। এয়া কণজহা চাউল লৈছোঁ 3 টেমা। তাৰপাছত এইখিনি আমি প্ৰায় 15 মিনিটমান তিয়াই থৈছোঁ, কাৰণ পুৰণা চাউল হয়। নতুন চাউল যদি হয় তেতিয়া বেছি টাইম তিয়াই থ'ব নালাগে। আমি জহা চাউল 15 মিনিটমান থৈ পেলাই এয়া ভালদৰে পানীখিনি পেলাই ল'ম। আনফালে এয়া পিঁয়াজখিনি ভাজি লওঁতে আমি যিখিনি মছলা থৈ দিছিলোঁ সেইখিনি দি দিলোঁ আৰু অলপমান ভাজি আছোঁ। যেতিয়া তেলটো ওলাব তেতিয়া আমি ইয়াত মাংসখিনি এড কৰিব পাৰিম। এয়া আমাৰ মছলাখিনি ভাজি লোৱাৰ পাছত মাংসটো এড কৰি দিছোঁ। এনেদৰে আপোনালোকে বনাই খাব আৰু জনাবচোন কমেণ্টত কেনেকুৱা পালে। এইখিনি আমি অলপমান ভাজি ল'ম। মছলাখিনিতে আমি নিমখ এড কৰি থৈছিলোঁ। এয়া আলুখিনি দি দিছোঁ। গ্ৰেভিটো সাধাৰণতে পিঁয়াজখিনি বেছি দিছোঁ কাৰণে আলুৰ পৰিমাণটো কমাই দিছোঁ। এয়া চাউলখিনি ধোৱা প্ৰায় হৈ গৈছে। চাফাকৈ ধুই ল'লোঁ। ধুই লৈ এখন চালনীত টুকি থ'ম। প্ৰায় 20 মিনিটমান টুকি থ'ম যাতে চাউলখিনিৰ পৰা পানীটো সম্পূৰ্ণভাৱে নিগৰি যায়। আনফালে দেখুৱাই আছোঁ, এয়া চিকেনখিনি প্ৰায় হৈ গৈছে বনোৱা। ঢাকন মাৰি থৈ দিলোঁ। যিখিনি 2-4টামান কেঁচা জলকীয়া আছিল আৰু অলপমান পিঁয়াজ আছিল সেইখিনি আমি তাৰপাছত দি দিছোঁ। মাংসখিনি এনেদৰে ভাজি ভাজি আমি সিজাই ল'ম। আলুটো অলপমান ভাঙি দিম আৰু আমাৰ ৰেডি হৈ গৈছে মাংসৰ জোলখিনি। বেছি কৰা নাই কাৰণ পোলাওৰ লগত যিহেতু খাম, সেয়ে চাওক গ্ৰেভিটো ধুনীয়া হৈছে। আনফালে কুকাৰটো বহাই দিলোঁ। গেছত বনাইছোঁ। অলপমান ৰিফাইন দিলোঁ। ৰিফাইনৰ পৰিমাণটো আপোনালোকৰ নিজৰ হিচাপমতে দিব পাৰে, কিন্তু চাউলখিনি যিহেতু ভাজা হয় গতিকে ৰিফাইনটো অকণমান লাগেই। আৰু এটা পিঁয়াজ অকণ সৰুকৈ কাটি পেলাই দি দিছোঁ। আপোনালোকে ইয়াত ইলাচি 2টামান ভাঙি দিব পাৰে, তেতিয়া গোন্ধটো ধুনীয়া আহে। কাজু খিচমিচ দি দিলোঁ। কাজু খিচমিচখিনি দিয়াৰ পাছত ইয়াক অকণমান ৰঙচুৱা হৈ অহালৈ আমি ভাজি ল'ম।
যিহেতু চাউল 3 পোৱামান জোখৰ হ'ব, গতিকে আপোনালোকে কাজু কিচমিচৰ পৰিমাণটো সৰহ হ'লে খাই ভাল লাগে। এতিয়া আমি অকণমান ভাজি ল'ম। ভাজি লৈ যিখিনি আমাৰ সৰু সৰুকৈ কাটা আছিলে গাজৰ আৰু মটৰখিনি, সেইখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম, ঢাকন মাৰি অকণমান সিজাই ল'ম। এয়া দেখিছে, পিঁয়াজখিনি ভাজ খাই গৈছে, পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ আহিবলৈ লৈছে আৰু এইখিনিও অকণমান ভাজি ল'ম। ভাজি অকণমান সিজাই ল'ম। এয়া আমি যিখিনি চাউল টুকি থৈছিলোঁ চালনী এখনত, প্ৰায় 20 মিনিটমান হৈ গৈছে। পানীখিনি গাৰ পৰা আঁতৰিছে চাউলখিনিৰ পৰা, গতিকে তাৰ পাছত দি পেলাই এইখিনি অলপমান ভাজি ল'ম। আমি ইয়াত বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, এনেদৰে সোৱাদ লগা হয় খাবলৈ। এনেদৰে ভাজি ল'ম। আপোনালোকে চাব, মিডিয়াম ফ্লেমত ৰাখিব গেছটো। অকণমান নিমখ দি দিলোঁ সোৱাদটো আহিবৰ বাবে। আপোনালোকে যদি নিমখীয়াকৈ খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনি এড নকৰিব, কিন্তু মিঠাকৈ খাই ভাল পাওঁ কাৰণে আমি অলপমান চেনি এড কৰি দিলোঁ। নিজৰ সোৱাদ অনুসাৰে চেনিটো এড কৰিব। এইখিনি অকণমান ভাজি ল'ম ল' ফ্লেমত। তাৰপিছত আমি পানী দিম। পানীৰ জোখটো আপোনালোকে চাব, যেতিয়া পানীখিনি দিব আপোনালোকে লাহে লাহেকৈ দিব, চাই ল'ব। অকণমান ওপৰ চানিকীয়াকৈ হৈ থাকিলেই হ'ল পানীখিনি, বেছিকৈ নিদিব। তেতিয়াহে পোলাওখিনি ধুনীয়া হ'ব। আপোনালোকে পানীখিনি লাহে লাহে দিব, যাতে পানীখিনি মানে চাউলখিনিৰ ওপৰত অকণমানকৈ উঠি থাকে, বেছি নহয়। দেখিছে, অকণমানকৈ ওপৰ চানিকীয়া হৈ আছে। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল খাব পৰা। আনফালে আমাৰ চিকেন গ্ৰেভিখিনি আছে, বৰ সোৱাদ লগা হৈছে। এনেদৰে বনাই খাবচোন, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।